নমস্কাৰ বন্ধু বান্ধৱীসকল মোৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ সায়েন্স ৰিলেটেড এটি ভিডিঅ' লৈ আহিব খুজিছোঁ। আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাবচোন। আপোনালোকে নিশ্চয়কৈ দৈ খায়। দৈ আপোনালোকৰ হয়তো সকলোৰে প্ৰিয়। দৈ আমাৰ স্বাস্থ্যৰ কাৰণে বহুত উপকাৰী হয়। দৈ খাব লাগে। দৈ আমাৰ বিভিন্ন স্কিনৰ বাবে, চুলিৰ বাবে আৰু আমাৰ পেটৰ ক্ষেত্ৰত বহুত উপকাৰী হয়। কিন্তু আমি দৈৰ লগত দৈটো আমি সোৱাদযুক্ত কৰিবলৈ কেতিয়াবা আমি চেনি দিওঁ বা কেতিয়াবা গুড় দিওঁ আৰু কেতিয়াবা নহ'লে আমি কেতিয়াবা নিমখ দিও খাওঁ। হয়তো বহুত কিছুমান আছে নিমখ দি খোৱা বা কিছুমানে খালিকৈ খায়। খালিকৈ খালেতো বহুত উপকাৰীয়ে হয়। আমাৰ দৈত থাকে বিভিন্ন ধৰণৰ গুড বেক্টেৰিয়াবোৰ আৰু থাকে প্ৰ'বায়'টিক। আমাৰ প্ৰ'বায়'টিকটো হ'ল যেতিয়া আমাৰ পেটৰ বেমাৰবোৰ হয় তেতিয়া প্ৰ'বায়'টিকে বহুত কাম কৰে। আৰু যদি আমি সেই দৈটো আমি খাই দিব পাৰোঁ তেতিয়া আমাৰ পেটৰ বেমাৰবোৰো ভাল হয়। কিন্তু আমি সেই বস্তুবোৰ খাওঁতে হয়তো তাত অকণমান ভুল কৰি দিওঁ, সেইবাবে আমাৰ কামত নাহে। আমি ভাবোঁ আমি দেখোন সকলো বস্তু খায়ে আছোঁ বা ভাল বস্তুবোৰে খাই আছোঁ, কিন্তু আমাৰ কিয় কামত দিয়া নাই, আমাৰ অসুখটো কিয় ভাল পোৱা নাই। কিন্তু আমি তাতে এটি ভুল কৰি দিওঁ। যেতিয়া আমি দৈ খাওঁ, দৈত আমি নিমখ দি খাওঁ। এতিয়া আমাৰ গুড় বা আমি চেনি দি খাব পাৰোঁ, কোনো কথা নাই। কিন্তু আমি যেতিয়া নিমখ দি খাওঁ, দৈত থকা সেই প্ৰ'বায়'টিক আৰু কিছুমান গুড বেক্টেৰিয়াবোৰ নিমখৰ ফলত ধ্বংস হৈ যায় আৰু আমাৰ দেহত একো উপকাৰ সাধন নকৰে। সেইবাবে আপোনালোকে দৈ খাওঁতে কেতিয়াও দৈত নিমখ দি নাখাব। কাৰণ দৈত নিমখ দিয়াৰ ফলত সকলো বেক্টেৰিয়া ধ্বংস হৈ যাব নিমখৰ বাবে। তেতিয়া আমাৰ দৈটো আমি খালেও আমাৰ স্বাস্থ্যত একো উপকাৰ সাধন নকৰিব। আৰু দৈটো আমাৰ দেহৰ কাৰণে বহুত ভাল হয়। আপোনালোকে দৈটো খাব বিচাৰিছে গুড় দিয়ক, চেনি দিয়ক, কোনো কথা নাই, একো আমাৰ অপকাৰ সাধন নকৰে। কিন্তু দৈত যদি আমি নিমখ দিওঁ আমাৰ কোনো উপকাৰ সাধন নকৰে। আজি মোৰ ভিডিঅ'টো ইমানতেই শেষ কৰিব ওলাইছোঁ। আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে লাইক কৰিব, কমেণ্ট কৰিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব। মোৰ চেনেলটোত যদি আপোনালোক নতুনকৈ আহিছে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ এৰিছোঁ, ধন্যবাদ।